তোমাক ফোন কৰা মানে এটাই উদ্দেশ্য আছে, তোমাৰ ক'বলগীয়া আছিল। মানে কি এই যে ভিডিঅ' যে বনাই আছা, ফাল্টু ভিডিঅ' কেনে ভাল নালাগে ন চাই, ফেমিলি চাব নোৱাৰে, হেৰি চাব নোৱাৰে, মানুহে ইমান কমপ্লেইন দিয়ে, ইমান গালি পালে, লাজ নাই নেকি? মিউজিক হিন্দী ভিডিঅ' হ'লে অসমত আহি কিছ কৰে ন, এইটো ভাল কথা নহয়, সঁচাই কৈছো। হিন্দী বনোৱা এক্টিং থাকিলেতো অসমীয়া মানুহ, অসমীয়া সৰু ল'ৰা ছোৱালী তোমাৰ ভিডিঅ' চাই, তুমি এইবোৰ কৰিলে ভাল নেদেখি, কাৰণ তুমি এটা ইমান ডাঙৰ নহয়, মোক ভাল নালাগিব বে, সঁচাই কৈছো। অভদ্ৰমী কৰিছে। এক্টিং মানে কি জানা, মোৰ এনেকুৱা লাগে মাৰি দিম একদম, চিৰিয়াছলি কৈছো, একদম খং উঠি যায়। না বাদ দিলো বেছি কৰি আছে তুমি, তোমাৰ এৰিয়া বুলি কি কথা আছে? কি তোমাৰ অসমখন তোমাৰ নেকি? ইউটিউব চেনেলটো মোৰ হয়, তুমি যি কেনেকে বনবা? তুমি মানুহ চাই, সৰু মই চলিছে, ডাঙৰ চলিচাই, এইটো বেয়া কথা আছিল। না এতিয়া আমি লগ কৰিবা, দম দিয়া আনব না, কথা ক'বা। তুমি মাতিছা, সেইটো কাৰণে মই আহিছো। মই এই কেনে মাতিছো তোমাক? তুমি যে এনেকুৱা অভদ্ৰামি কৰিবা মই ভাবা নেকি? কি অভদ্ৰামি কৰিছা? কি অভদ্ৰামি কৰিছো? চোৱা, তোমাৰ মন নাথাকে তুমি নাচাবা মোৰ ভিডিঅ'। মইতো এনে নাচো, তোমাৰ যি টি কথা নকৈ নিদিবা। কিয় নকওঁ? কি কম? ভাই ইয়াত আহিছে ৰবা।